Borani. Borani? Oh no! Whoa. Borania, Ziak doesn't kill Holako. You are more no but one over the hidden Mukade Honey, hi. Oh, Kuri, মা হেতে ফেস পেক নে কি হানি সেলকে মুখত হে মাটিব নোৱাৰে বলে মাটিলে না আও কইলে বলে সাল বলে নকানকা হৈ যাবলে বেয়া হৈ যায় বলে আপুনি অকন পিছতে আহিব বুইছে হেতু কথা ঠিক আছে আপুনি অকন পিছতে আহিব মা হাতত মুখ চুখ ধুই লোৱাৰ পিছতহে মাতিব হব তেতিয়া হলে দিয়া মই অকন পাছত আহিম মাহাদে মুখ চুখবোৰ ধুই লোৱাৰ পিছত আহি যাম দেই বৰানি অ বকুলি আহক অ খুৰী আহক আহক ও মই কথাটো সুধিবলৈকে আহিছো ন কি হানিছিলে হয় অথনি আপোনালোকে মুখত যে হানি পেলাই যে নেকে কবিতা শুই আছিলে যে অথনি মানে কি হল এই হৰেনৰ বিয়াখন আছে নহয় আমাৰ মানে এই মাজনীক লোকে দৰা লগত যাবলৈ কৈছে আৰু মোক লোকে সেই জোনত যাবলৈ কৈছে মই বোলো এটা বিউটি পাৰ্লাৰখনো বন্ধ আছে লকডাউন যিহেতু বোলো যাবলৈ ভয় লাগে নহয় কৰোণা চোনা হ'ব বুলি সেইটো কাৰণে মানে ঘৰতে ফেচ পেক এটা বনাই হানিছিল আকৌ এইবোৰ এই বোলে মাজনীয়ে কৈছে বোলে এইবোৰ ফেচ পেক এইবোৰ হানি পেলাই বোলে কথা ক'লে বোলে মুখখন ৱাও 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 মেল খাই থাকে মেল খাই যায় যে সেইটো কাৰণে মানে কথা ক'ব নালাগে যিমানে মুখখন বোলে এনেকে হেৰি কৰি দিব বোলে হিমানে বোলে চালবোৰ বোলে বেছি এনেকুৱা টানিব বোলে সেইটো কাৰণে মনে আছিল আকৌ বিয়াখনলে বা মোকো মাতিছিলে সেইটো এটা লকডাউন আৰু কি কৰিব ঘৰতে কৰিবলৈ হেৰি কৰিব লাগে ন আপুনি পাই যাব দোকানতে হেৰি গৈ পেলাই ফেচ পেক এনেকে খুজিলে হ'ল কোনটো লাগে আপোনাক কৈ দিব পাই যাব আপুনি দোকানত পায় নেকি পাই যাব দোকানতে ময়ো হানিম ৰবা হে Oh no! ঠিক আছে দিয়া মই আহিছো দে বৰানি ও বকুলি ভাইটিছো সদায় বেলেগক ঠগি থাকে মানুহজনীয়ে আজি মোৰ দোকানলে ময়ো ঠগি দিম ও সইফুল ও বাইটি আহক ইয়ালৈকে কি বা লাগিছিলে হেৰি এই যে মুখত হানি পেলাই যে বহুত দেই মাত বোল নকৰাকে যেনেকে তিয়হ দুচকল লৈ যে শুই থাকে যে কিনো সেইবোৰ সেইটো বাই ফেচ পেক বুলি কয় অ জানো বাৰু মই বোলো দেচোন এটা মোক ওচৰতে বহিছেনে বিয়া এখন আছে মই বোলো এটা বিউটি পাৰ্লাৰটো বন্ধ হৈ আছে আৰু জাকত জিলিকা হৈ যাব লাগিব সেইটো কাৰণে বোলো তোৰ পৰাই কিনিবলৈ আহিলো দেচোন বোলো এটা কিনো ঠিক আছে বাইটি মই এটা উলিয়াই দিছো এইটোচোন এক্সপাইটেড যায় এক দি দিওঁ মইনো তাই চবকে ঠগি থাকে আজি ময়ো দেখাওঁ কেনেকুৱা লাগে মানুহক ঠগিলে ৰ বাইটি এইটো পাপায়া পেক বুলি কয় আপুনি লৈ যাব পাৰিব ইয়াত দুটা ফ্লেভাৰ আছে এটা আছে ডালিম এটা আছে অমিতা দুটা ফ্লেভাৰ হানি আপুনিটো গুলি হৈ যাব মানে কি অমিতা হেতু হানি পেলে কি অমিতাটোৰ নিচিনা হৈ যাম না আৰু ডালিম হানি পে একদম ডালিম গুটিয়া একদম মুখখন হৈ যাব কি টকানে গো ফেস পেক নে পেস পেক হেবু বাইদো এইটো 125 টকা হ'ব 125 ওই হুন বিকিছনে ফেস পেক বিকিছ সৰিয়া দিম পাই কমা দামটো অকমান কি কয় বাইদো হুন বিকি থকা হেতেন দু ইয়াত ক'ত থাকিলো হেতেন কি কয় বাইদো এইবোৰ ফিক্স প্ৰাইস বুলি কয় বাইদো তো দিবই লাগিব যোনটো দাম ফিক্সড আমি যেনিবা বজাৰ কৰি পোৱাহে নাই আৰু হেৰো ইয়াত দাম দৰ নচলিব বাইদো দে 50 টকাতে 50 টকা হাই আল্লাহ নোৱাৰিম বাইদো আপুনি কি কথা কয় 50 টকাত এইটো কিনাই নাহে হ'ব আৰু দে সদায় ইয়াৰ পৰাই নি থাকো হেৰো কেকাক বাৰো পায়ে থাকো বলি ঘুমটিত বহি পেহেন পাতি থাকে বটলৰ লগত হেবু কেকা খেকা বাদ দে তই মোক বস্তু দে হেবুৰৰ কথা মোক নেলাগে নহয় কি কৰে কৈ থাকক কি
ঠিক আছে আপোনাৰ কথা মোৰ কথা ভাবি আৰু 100 টকা উলিয়াই দিয়ক ধুনীয়া হোৱাৰ কথা আছেতো 100 টকা দিলে একোডাল লছ নহয় বাইদেউ দুটা ফলমূল আছে কাৰণেহে তোক দিছো বুজিছ এটা টকাতে তোক মই ইমান 100 টকা দিছো 100 টকা দিয়া মানুহ নহয় বুজিছ ধুনীয়া হোৱাৰ কথা আছে ন এইটো লগ বাইদেউ হ'ব দে মই যাওঁ আৰু দেই আকৌ আহিব বাইদেউ নাম্বাৰ 1 ফেচ পেক হয় এইটো বাইদেউ ঐ বকাখুৰ শুনিছনে ময়ো আনিলোগে নহয় ফেচ পেক জাননে বৰাণী আৰু জীয়েকেলকে সানি পেলাই বহি আছিলে কি একদম মানে যেতিয়া মুখ চুখ ধুইলে ইমান জিলিকিছেও মুখখন বোলো মোকো বিয়ালে মাতিছে আৰু বকলি কম নেকি হয় নে হেততকে মই সানি হেততকে বেছি ধুনীয়া হৈ যাওঁ হেতি ঘৰতহে বনাইছে মই দোকানৰ পৰা কিনি আনিছোগে হে হয় নেকি মা ডালিম আৰু অমিতা ফ্লেভাৰৰ জাননে খোৱা বস্তু হাতেন ময়ো খালোহেঁতেন কিন্তু এতিয়া আকৌ সেইটো তুমিয়ে সানা দেই মই লগাই ল তই কিন্তু একদম মাত বোল নকৰিবি দেই এইটো লগোৱাৰ পিছত একদম মাতিলে মেলিলে বোলে ছালবোৰ এনেকে হৈ কোচ খাই যায় আৰু হেৰি কৰ মোক মা তেওঁ দুচকল কাটচোন চকুটোত এনেকে লৈ শুই থাকিম বহুত দেৰি মানে কি হ'ল বৰাণীয় জীয়েকক মই লগোৱা দেখিছো নহয় ৰবি মই লগাই ল তই একদম নামাতিবি দেই মোক মই তেওঁ দুচকল কাটি আনো দেই মই লগাই লওঁ দেই এয়া হ'বনে মই ধুনীয়া মা জলদি কোৱা ভাত উলিয়াই দিয়া মোৰ ভোক লাগিছে মই নিজে উলিয়াই লওঁগে আজি মায়ে উলিয়াই দিয়া নাই মই নিজে উলিয়াই লওঁগে ভাত অলপ সৰহকে মই বেছি ধুনীয়া হ'ম বৰাণী হেতুতকে মই বস্তুবোৰ এদৌ মিলাই লৈছো মই বেছি ধুনীয়া হ'ম বকাখুৰ এইচোন বৰ খজুৱাইছে মোক বকাখুৰ এফালে আছোন কি কওঁ না বৰ খজুৱাইছে দেখোন চাবোন পানী আনচোন হে গা ধোৱা চাবোন শেষ নহয় মা কি কওঁ সেই গা ধোৱা চাবোন শেষে হ'ল কাপোৰ ধোৱাকে আন কাপোৰ ধোৱা নাই নি এই ভীম চাবোনকে লৈ কাঁহী বাতি ধোৱা দেখোন ভীম চাবোনকে লৈ আহিছোগে দেই ইছ ৰাম ভীম চাবোনকে নহ'লে চাৰ্ফ কিবা এটা আন বৰ খজুৱাইছে মোৰ মুখখন বকাখুৰ বৰ খজুৱাল মুখখন কি হ'ল বৰাণীহঁতক দেখি মই ধুনীয়া হ'বলৈ গৈ ঘূৰ্ণিয়াহে হ'লোগে কি হ'ল বোমা গোটেই ৰঙা কি হৈছে বৰাণী খুৰীহঁতক দেখি তুমি ধুনীয়া হ'বলৈ গৈ বেয়াহে লাগে